আমাৰ গলে ঠাই চাৰি বুলি কওকচোন চাৰি বুলি কওক আয়ো ঈশ্বৰ কেলে চাৰি বুলি ক'ব লাগে হ'ব দে ক'লো দে চাৰি আপোনাৰ মুখত দাড়ি আয়ো এই ল'ৰাটো থ তই কিন্তু বৰ বেয়া হৈছে দেই ইমান উৎপাত তোৰ আয়ো মা গণ কি হ'ল ইমান খঙত আছ অ মা মাৰি বাইদেউ একো নাই লথ উৎপাত আয়ো কিবা আছে নেকি ৰাতিপুৱাই একদম এইফালেকে ওলাই আহিলে যে এই লিন্দিনৰ পুতেকে হেৰি মোৰ স্কুটিখন নিলেহি ৰাতিপুৱাই বাবলুৱে তাই নিলেহি এতিয়ালৈকে দিয়াহি নাই মই বোলো কি হ'ল ইমান দেৰি দিয়াহি নাই 6টা বজাতে নিছে বজাৰলৈ যায় দেখি এতিয়া 10টা 11টা বাজিলে আৰু অ মামা নিলে আপুনি পালচাৰ বুলি কওকচোন এবাৰ আয়ো ঈশ্বৰ পালচাৰ বুলি কেলে ক'ব লাগে ৰ কৈছো পালচাৰ আপোনাৰ স্কুটিখন হ'ব এতিয়া পামচাৰ আয়ো ইয়া বৰ উৎপাত হ'ল মাৰক ক'ব লাগিব ৰ এই মাৰক ক'ব লাগিব মোক কৈছে বোলে চাৰি বুলি কওকচোন চাৰি বুলি কৈছো বোলে দাড়ি বোলে আপোনাৰ আমাৰ মুখত বোলে দাড়ি বোলে মাকন ঘূৰি আপুনি অমিতাভ বচ্চন বুলি কওকচোন অমিতাভ বচ্চন বুলি কওকচোন আপুনি এবাৰ অমিতাভ বচ্চন তোৰ ছোৱালী মোলৈ পচন্দ আয়ো দেখিছে ইমান উৎপাত হ'ল এই ল'ৰাটোৰ সঁচাকে দেই এই মাকক ক'ব লাগিব ভিডিঅ'লৈ আহিলো মই আপোনালোকৰ ওচৰলৈ বন্ধুসকল আৰু ভিডিঅ'টো চাই যদি আপোনালোকে